সেই বন্ধুসকল মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে NS ব্লগ। আজি বহুত দিন ভিডিঅ' দিব পৰা নাই, মোৰ অলপ অসুবিধা হোৱাৰ কাৰণে মই ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ। তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই আজি আপোনালোকক এটা বেলেগ ধৰণৰ বস্তু দেখাব গৈ আছোঁ। আমাৰ গাঁৱৰে ভাইটি সি মাছো পুহিছে, লগতে মানে ফুল ৰুইছে, নেমু চেমু এনেকৈ ইত্যাদি কৰি বহু বস্তু ৰুইছে। তাকে মই আজি আপোনালোকক দেখুৱাম। খুব পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ সি বস্তুখিনি মেনেজ কৰি ৰাখিছে। তাৰে কিছু দৃশ্য মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। যিটো ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰি দিব। আমি যাওঁ সোমাই ভিতৰলৈ, তাত কি কিনো আছে তাকে চাওঁগৈ, অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ লাহে লাহে। খুব সুন্দৰ পৰিৱেশ, আঁতৰৰ পৰা দেখি আপোনালোকে দেখিছে চাগৈ, খুব ধুনীয়াকৈ ভাল লগা এটা পৰিৱেশ। আপোনালোকক খুব ভাল লগা এটা পৰিৱেশ চাওক, আপোনালোকক মই দেখুৱাইছোঁ। এইখন হৈছে চাৰিকৰীয়া নদী। ইয়াৰ কাষতে এখন চাৰিকৰীয়া নদী আছে। মোৰ এজন দাদাই জাল ধৰি আছে। দাদা মাছ পাইছেনে? অঁ, মই আপোনালোকক আজি এটা বেলেগ ধৰণৰ বস্তু দেখুৱাব চেষ্টা কৰিম, যোনটো ধৰক আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেই বস্তুটো মই আপোনালোকক দেখুৱাম। এবিধ চৰাই, কি চৰাই হেৰাই গৈছে আপোনালোকে কমেণ্টত জনাবচোন। মই আপোনালোকক দেখুৱাই আছোঁ। সি কথাও কয়, মাতো মাতে। গতিকে মই আপোনালোকক এই চাওক, মই ভিতৰত সোমাই আহিছোঁ ইতিমধ্যে। আপোনালোকক দেখুৱাইছোঁ কিছু দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। এই ভিতৰত সোমাই আহিছোঁ। চাওক ফুলগছ, কি ধুনীয়াকৈ ফুলগছ ৰুইছে ভাইটিটোৱে। মোৰ খুব মৰমৰ ভাইটি। ই গোটেই পৰিৱেশটো খুব সুন্দৰ কৰি ৰাখিছে। ই নিজে অলপ থু পেলাবলৈ নিদিয়ে, গতিকে বহুত কষ্ট কৰি ৰাখিছে। গতিকে ভাইটিটোৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগতে লাইক কৰি দিব। খুব কষ্ট কৰি ৰাখিছে বস্তু জেগাবোৰ। এইখন ফুলনি, এয়া ফুলনি দেখাইছোঁ আপোনালোকক। চাওক কি সুন্দৰকৈ ভাইটিটোৱে ৰাখিছে। ফুলনি দেখিছেনে আপোনালোকে? খুব সুন্দৰকৈ ৰাখিছে বস্তুটো। এয়া লগতে এইটো ফিচাৰী লাগি আছে। এয়া আপোনালোকক মই দেখুৱাইছোঁ। খুব ধুনীয়াকৈ এইটো ফিচাৰী মাছ আপোনালোকক দেখাই আছোঁ। মই আগতে প্ৰথম আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম, তাৰপিছত মই আপোনালোকক ফিচাৰী মাছসমূহ দেখুৱাম। এতিয়া মই আপোনালোকক লাহে লাহে সকলোখিনি দেখুৱাই গৈ আছোঁ এফালৰ পৰা। এয়া চাওক বন্ধুসকল, অমিতা, ডাঙৰ ডাঙৰ অমিতা। কি ধুনীয়াকৈ অমিতা লাগি আছে গছত। চাওক মই আপোনালোকক দেখাইছোঁ। আমাৰ গাঁৱৰে এইটো পৰিৱেশ বুলি ক'ব পাৰি। বেছি দূৰত নাই, ঢকুৱাখানাৰ পৰা মাত্ৰ 3 কিলোমিটাৰ আঁতৰত আছে, বগামুখ তিনিআলিৰ কাষত এই ডাঙৰ ডাঙৰ অমিতা লাগি আছে। আৰু চাহ ভাত বনাই আপোনালোকে যদি কেতিয়াবা আহে, অন্ততঃ ইয়াত খানা চানা খাব পৰা ব্যৱস্থা সকলোখিনি ইয়াত পাব। ইয়াত কোনো পইচাৰ প্ৰয়োজন নাই, আপোনালোকে আহিলেই হ'ল, খালী খোৱা বস্তুখিনি লগত লৈ আহিব লাগিব। গতিকে মই আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণ পৰিৱেশটো। এইজোপা কল চাওক, কলগছ। আৰু মই দেখাই আছোঁ এয়া অমিতা, এইজোপা গোল নেমু, এয়া অমিতা চাওক। এই একেবাৰে সৰুতে লগা অমিতা, ডাঙৰ ডাঙৰ অমিতা দেখিছেনে বাৰু? কি ধুনীয়া অমিতা গছ। আৰু মধুৰি আছে একেবাৰে চাপৰে তেনে এজোপা মধুৰি আছে। মধুৰিও লাগিছে, ডাঙৰ ডাঙৰ মধুৰি। এয়া চাওক মধুৰি মই দেখাইছোঁ আপোনালোকক। চাওক কিমান ডাঙৰ ডাঙৰ মধুৰি এইটো। ইফালে ডাঙৰ এটা আছে, আপোনালোকক দেখুৱাইছোঁ মই ডাঙৰ মধুৰিটো। এইটো চাওক একেবাৰে তলতে লাগি আছে, আপোনালোকে চাওক। এইটো একেবাৰে তলতে লাগি আছে মধুৰি, দেখিছেনে? খুব সুন্দৰকৈ ভাইটিটোৱে এইবোৰ মেইনটেইন কৰি ৰাখিছে। ই যে ইমানখিনি কৰিব পাৰিছে, তাৰ কাৰণে তাক এটা মই ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা। আগলৈ যাতে আৰু আগবাঢ়ি যাওক। মই আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো ভালদৰে দেখুৱাম, আপোনালোকে চাব।
আছে অন্ততঃ ইয়াত আহিব। ইয়াত এয়া চাওক নাও দেখুৱাইছোঁ আপোনালোকক, এইখন নাও। এই নাওখনত আপোনালোকে ধুনীয়াকৈ খুব ধুনীয়াকৈ নাও বাব পাৰিব, সাঁতুৰিব পৰাও ব্যৱস্থা আছে। গতিকে মই আপোনালোকক দেখুৱাইছোঁ, আহক আমি এবাৰ নাৱৰ ওপৰলৈ যাম। আহক। কাৰণে ঘাঁহ লগাইছে ইয়াত চাওক, আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ। ভাইটিটোৱে ঘাঁহ চাহ সকলোখিনি লগাইছে ইয়াত। ঘাঁহ লগাই থৈছে, মাছে খাব নাই, মাছেও খাব পাৰিব, গৰুৱেও খাব পাৰিব, ছাগলীয়ে খাব পাৰিব। এই ঘাঁহ লগাই থৈছে, এই চাওক ঘাঁহ। বন্ধুসকল, আপোনালোকক মই যিটো বস্তু অথনিৰ পৰা দেখাম বুলি কৈ আছিলোঁ, সেইটো হৈছে ভাটৌ চৰাই, যিটো বস্তু আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো চাওক, ভাইটিটোৱে খুব মৰম লগা কৰি ৰাখিছে। ই মাত চাত মাতে, কিন্তু এতিয়া সি ভয় খাইছে চাগে আমাক নতুন দেখি। এয়া চাওক কি ধুনীয়াকৈ আহিছে। আজিকালি আমাৰ মাজৰ পৰা প্ৰায় এই বস্তুবোৰ হেৰাই গৈছে। ভাইটিটোৱে খুব সুন্দৰকৈ ইয়াক ৰাখিছে। মাত এইটো বন্ধুসকল ৰাতিৰ পৰিৱেশ, গধূলি যিটো পৰিৱেশ, গধূলি হ'লে ইয়াৰ সৌন্দৰ্যতাটো বেছি ভাল লাগে। তাকে আপোনালোকক দেখাই দিছোঁ আমি। পৰিৱেশটো খুব ভাল লাগে। আৰু আমাৰ গাঁৱৰ ভাইটিটোৱে কৰা পৰিৱেশটো মই আপোনালোকক আজি দেখুৱালোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বহুত দিনৰ মূৰত অহা ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব। জয় আই অসম।